Hi guys, welcome back to my YouTube channel. আপোনালোকৰ খবৰ ভালনে? মই ভালে আছো। আৰু আজি ৰুমত দিনটো বহিনো কি কৰো বুলি এটা সৰু ভিডিওটো আপোনালোকৰ মাজত লৈ আহিছো মানে কি আজি আমি এটা শ্বপিং মললৈ যাম ডিব্ৰুগড় থানাচাৰিআলি নেপাওঁতেও আগত কানৈ কলেজ ৰোড দি গ'লে আপোনালোকে থানাচাৰিআলি নোপোৱাৰ আগতে ডিব্ৰুগড় আৰকেবি ল' কলেজৰ ওচৰত ডাঙৰ দুটা শ্বপিং মল খোলা আছে ৱেষ্ট চাইড আৰু জুডিঅ'। সো আমি ভাবিলোঁ কি আজি আৰু আমাৰ হোষ্টেলৰ ভণ্টি এজনীৰ এক্সামো শেষ হৈছে, তাই লগ ধৰিছে বজাৰ কৰিবলৈ। সো তালৈ যাওঁ আৰু ধুনীয়া কাপোৰবোৰ তাত আছে বোলে আমি চাম, আৰু যদি নিজৰ দামৰ ভিতৰত হয় আমি লওঁ আৰু আপোনালোককো মই দেখাম। যদি আপোনাৰ তাত ভাল হয়, আপোনালোককো যদি মোৰ ভিডিঅ'ৰ পৰা চাই ভাল লাগে কাপোৰবোৰ, দেন আহি লৈ যাব পাৰিব। আৰু আগৰ ভিডিঅ'বোৰত আপোনালোকে যেনেকৈ চাই মোক মৰম দি আছে, যাতে এইটো ভিডিঅ' চাই বুলি আশা কৰিলোঁ। আৰু মই এতিয়া ৰেডি হওঁ, তাৰপিছত আমি ওলাই যাম। এটা কাম কৰো, হেৰি বনাম আমি গৈ আছো তিনিজনী। ৰ'দ, ইমান ৰ'দ, মাই গড ইমান ৰ'দ, তথাপিও আমি ওলাইছে। মিছা মই আৰু নীলাক্ষীৰ আজি এক্সাম চেষ্ট, তাই খুব ভাল পাইছে, ফূৰ্তি পাইছে। আমি খোজকাঢ়িয়ে গৈছে, 10 টকা 30 টকা বচাইছোঁ পিছত ফুচকা খাবলৈ। ফুচকা খাওঁ। ব'লা। ইমান ধুনীয়া লাগিছে ন ফুলটা। জুডিঅ' ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। মই দেখাই দিছোঁ আৰু ইয়াত এতিয়া চেল আছে নেকি, তাত চেলত ইমান ধুনীয়া 99 এইবোৰ চেল, ইমান বেয়াও নাই। কুৰ্তিবোৰ চব ইমান কম দামত। জোতা চেণ্ডেল, এইফালে আছোঁ আহা। ৱাও 119, কি বোলে 90, অনলি 99। চোৱা ন এইবোৰ কি বেয়া আছে কোৱা। ইমান কম দামত আপোনালোকক মই দেখাই দিছোঁ। ভাল লাগিছে ন, এইটো দুযোৰ ল'ব পাৰি। মোক যে ঘৰৰ মানুহৰ কাৰণে বহুত কমত ইয়াত দি আছে। নীলাক্ষী খুব বস্তু বিচাৰি আছে। আমি চাওঁ গৈ আছোঁ। ইয়াত বাচ্চাবোৰৰ কিডছ এইটো কিডছ হয়। ইয়াত বাচ্চাবোৰৰ কাপোৰ। ব'লা মই চব বাচ্চা কাৰণে ইমান ধুনীয়া অনলি 99। For boys, only 199.
বৰাবৰ আপোনালোকে দেখিছেনে অনলি 299ত ইমান ধুনীয়া ধুনীয়া জোতাবোৰ প্ৰাইচ ইমানো বেছি নহয় অমিশা কি চাইছা only 199 চব ইমান ধুনীয়া কুৰ্তিবোৰ কি চব কুৰ্তিখিনি মই যিমান ভাবিছিলোঁ সিমানটো নহয় মই ভাবিছিলোঁ বহুত এক্সপেঞ্চিভ হ'ব বুলি ভাল লাগিছে বে এইটো চাচোন ব্লাউজো আৰাম কৈছোঁ নীলাক্ষীয়ে ল'ব বোলে সেইটো মোক গিফ্ট দিবলৈ সঁচাকৈ ন ব্লাউজো হ'ব এইটো হ'ব চা কটনৰো হয় আৰু ভিডিঅ'ত উঠিছে কিন্তু দেই বয়ফ্ৰেণ্ডক লৈ আহিম বুলি যে কৈ আছা ইয়াত একদম ৰিজনেবল প্ৰাইচ আছে আপোনালোকো আহি যাব পাৰিব থানা চৰালি ওচৰতে কানৈ কলেজ ছাইডৰ পৰা গ'লে RKB পাব নালাগে মোক গিফ্ট কৰিবা ক'লো মই RKB ল' কলেজ এইজনী আমাৰ RKB ল' কলেজৰ ষ্টুডেণ্ট তাইকো চাই RKB ল' কলেজ ক'লে সঁচাকৈ মোক ভাল লাগিব কিন্তু চাওঁ দিবিচোন থানা কেনেকৈ ওলাইছোঁ প্ৰাইচটো 499 ঠিকেই আছে ন 500 মোক যদি কোনোবাই গিফ্ট দিব বিচাৰে এইটো দিব জুডিঅ'ত আহি এইটো গিফ্ট দিব পাৰে আমি কাপোৰ লোৱাৰ পিছত এতিয়া টেনশ্যন হৈছে বেগৰ চাৰ্জ দিবলৈ লাইনত লাগি আছে আমাৰ কেছ কাউণ্টাৰ বাই আমি ইয়াৰ পৰা ওলাইছোঁ এই আমি তিনিজনী বস্তুবোৰ আৰু আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে দেন ঐ ৰ তোমালোকে ফটো মাৰি থাকে একো নাই নহয় ফটো মাৰি ব্যস্ত আৰু মোৰ এনেকুৱা সৰু সুৰা ভিডিঅ'বোৰ পাই থাকিব বা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব আৰু যদি ডিব্ৰুগড়ত আহে কেতিয়াবা দেন যদি আহিব একদম ৰিজনেবল প্ৰাইচ আপোনালোকে একো চিন্তা কৰিব নালাগে বাই বাই